Hello everyone, সকলোকে স্বাগতম জনাইছো Edutitive Assam YouTube চেনেললৈ। আজিৰ এই ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াইছো আহিবলগীয়া DHS Grade III নন টেকনিকেলৰ পৰীক্ষাৰ বাবে কেইটামান ইম্পৰ্টেন্ট ষ্ট্ৰেটেজিকে এই জেনাৰেল নলেজৰ কুৱেশ্যন এনসাৰখিনি আমি কালেক্ট কৰিছো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ বিলাকৰ পৰা অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এই কুৱেশ্যন পেপাৰ বিলাকৰ পৰা আমি এনালাইসিস কৰি এই কুৱেশ্যন বিলাক প্ৰিপেয়াৰ কৰিছো এই কুৱেশ্যন বিলাক যথেষ্ট ইম্পৰ্টেন্ট হ'ব DHS নন টেকনিকেল এক্সামৰ কাৰণে আমি আগতে হৈ যোৱা DHS ৰ গ্ৰেড 4 বা তাৰ আগৰ পৰীক্ষাবিলাক চাই সেই পেটাৰ্ণ মতে এই প্ৰশ্নবিলাক প্ৰস্তুত কৰি লৈছো গতিকে আশা কৰো এই ভিডিঅ'টো আপোনালোকক যথেষ্ট সহায় কৰিব গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু নিশ্চয় আপোনালোকে গম পাইছে যে আজিৰ পৰা DHS নন টেকনিকেল গ্ৰেড 3 এডমিট কাৰ্ডসমূহ ৰিলিজ হৈছে গতিকে আপোনালোকে নিশ্চয় আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিলে সকলোলৈকে শুভেচ্ছা জনালো ভালদৰে পৰীক্ষা দিব পৰীক্ষালৈ যোৱাৰ আগত এই ভিডিঅ'টো আপোনালোকে চাই যাব পাৰে আৰু আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যে আপুনি কিমান প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে এই 20টা প্ৰশ্নৰ ভিতৰত গতিকে বেছি দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমটো প্ৰশ্ন The first Assamese dictionary based on Sanskrit was published in which year? সংস্কৃত আধাৰত প্ৰথম অসমীয়া অভিধান কোন বছৰত প্ৰকাশ পাইছিল ইয়াৰ উত্তৰ হৈছে 1900 চনত 1900 চনত হেমকোষ অভিধানখন প্ৰকাশ পাইছিল এই অভিধানখন সংকলন কৰিছিল হেমচন্দ্ৰ বৰুৱাই পৰৱৰ্তী প্ৰশ্ন Who compiled the first Assamese dictionary প্ৰথম অসমীয়া অভিধান কোনে সংকলন কৰিছিল ইয়াৰ উত্তৰ হৈছে মাইলছ ব্ৰনছন 1867 চনত শিৱসাগৰৰ পৰা মাইলছ ব্ৰনছনে প্ৰথম অসমীয়া অভিধানখন সংকলন কৰিছিল পৰৱৰ্তী প্ৰশ্ন Who was the contemporary king of Bhaskar Burman in northern India উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে হৰ্ষবৰ্ধন নেক্সট কোৱেশ্চন Who was the first president of Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ উত্তৰ হৈছে WC বেনাৰ্জী তেওঁৰ সম্পূৰ্ণ নাম হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী Indian National Congress was established on December 28, 1885 পৰৱৰ্তী প্ৰশ্ন গৌতম বুদ্ধ was born in গৌতম বুদ্ধৰ জন্ম হৈছিল ইয়াৰ উত্তৰ হৈছে লুম্বিনী পাৰ্ক নেক্সট কোৱেশ্চন Who was the founder of slave dynasty দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ উত্তৰ হৈছে কুতুবুদ্দিন আইবাক নেক্সট কোৱেশ্চন Who is known as slave of slave দাসৰ দাস বুলি কাক জনা যায় ইয়াৰ উত্তৰ হৈছে ইলতুৎমিছ পৰৱৰ্তী প্ৰশ্ন Who was the first Mughal emperor in India ভাৰতৰ প্ৰথম মোগল সম্ৰাট কোন আছিল ইয়াৰ উত্তৰ হৈছে বাবৰ ভাৰতৰ প্ৰথম মোগল সম্ৰাট আছিল পৰৱৰ্তী প্ৰশ্ন Why is ৰাজঘাট famous ৰাজঘাট কিয় বিখ্যাত ইয়াৰ উত্তৰ হৈছে It is the সমাধি of মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত আছে সেইবাবে ৰাজঘাট বিখ্যাত পাছৰ প্ৰশ্ন How many লোকসভা seats are there for Assam অসমৰ বাবে কিমানখন লোকসভাৰ আসন আছে ইয়াৰ উত্তৰ হৈছে 14খন পৰৱৰ্তী প্ৰশ্ন Who was the first president of India ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ উত্তৰ ৰাজেন্দ্ৰ প্ৰসাদ জৱাহৰলাল নেহৰু was the first prime minister of India জৱাহৰলাল নেহৰু আছিল ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পাছৰ প্ৰশ্ন The governor of an Indian state is appointed by ভাৰতীয় ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়া হয় অৰ্থাৎ ভাৰতৰ ৰাজ্যৰ ৰাজ্যপালক কাৰ দ্বাৰা নিযুক্তি দিয়া হয় ইয়াৰ উত্তৰ হৈছে The President of India ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা পাছৰ প্ৰশ্ন Who wrote the book A Tale of Two Cities A Tale of Two Cities নামৰ কিতাপখনৰ লেখক কোন ইয়াৰ উত্তৰ হৈছে চাৰ্লছ ডিকেন্স তো গাইজ DHSত প্ৰায়ে এখন কিতাপৰ লেখকৰ নাম সোধা দেখা গৈছে গতিকে আমি লেখকৰ ওপৰত আৰু এখন কিতাপৰ এটা প্ৰশ্ন আগবঢ়াইছো পাছৰ প্ৰশ্নটো হৈছে Who wrote the book মালগুডি ডেইজ
মালগুটি দেশ কিতাপখন কোনে লিখিছিল ইয়াৰ উত্তৰ হৈছে R.K. নাৰায়ণ DHSৰ গ্ৰেড 4 পৰীক্ষাটোত এটা লেখকৰ প্ৰশ্ন আহিছিল প্ৰশ্নটো আছিল দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ লেখক কোন ইয়াৰ উত্তৰ হৈছে জৱাহৰলাল নেহেৰু পাছৰ প্ৰশ্ন সুব্ৰত কাপ ইজ প্লেড ফৰ সুব্ৰত কাপৰ বাবে কি খেল খেলা হয় ইয়াৰ উত্তৰ হৈছে ফুটবল কম্পিটিটিভ এক্সামবিলাকত সাধাৰণতে এনেধৰণৰ খেলৰ ওপৰতো প্ৰশ্ন অহা দেখা যায় গতিকে আমি লগতে জানি থওঁ যে ডেভিছ কাপ টেনিছ খেলৰ বাবে খেলা হয় লগতে ডুৰাণ্ট কাপ ফুটবল খেলৰ বাবে খেলা হয় পাছৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু কনকুৱেৰ মাউণ্ট এভাৰেষ্ট জয় কৰা প্ৰথম মহিলা কোন ইয়াৰ উত্তৰ হৈছে জুংকো টাবে তেওঁ জাপানৰ এগৰাকী মহিলা ফাৰ্ষ্ট ওমেন ফ্ৰম ইণ্ডিয়া টু কনকুৱেৰ এভাৰেষ্ট ইজ বাসেন্দ্ৰী পাল এভাৰেষ্ট জয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা হৈছে বাসেন্দ্ৰী পাল আৰু এভাৰেষ্ট জয় কৰা পৃথিৱীৰ প্ৰথমজন পুৰুষ হৈছে টেনজিং নৰকে পাছৰ প্ৰশ্ন হোৱাট ৱাজ দ্য নেম অফ দ্য নিউক্লিয়াৰ বম্ব ডেট ড্ৰপড ইন হিৰোচিমা বাই USA আমেৰিকাৰ দ্বাৰা হিৰোচিমাত নিক্ষেপ কৰা পাৰমাণৱিক বোমাটোৰ নাম কি আছিল ইয়াৰ উত্তৰ হৈছে লিটল বয় 1945 চনৰ 6 আগষ্টৰ দিনা লিটল বয় নামৰ নিউক্লিয়াৰ বমটো হিৰোচিমাত নিক্ষেপ কৰা হৈছিল তাৰ প্ৰায় 3 দিন পাছতেই অৰ্থাৎ 9 আগষ্ট 1945 চনত নাগাসাকি নামৰ চহৰখনত পুনৰ আমেৰিকাই ফেটমেন নামৰ এটা নিউক্লিয়াৰ বম নিক্ষেপ কৰিছিল ইয়াৰ পাছৰ প্ৰশ্ন হোৱাট ইজ দ্য পাৰ্লিয়ামেণ্ট অফ ৰাছিয়া কল্ড ৰাছিয়াৰ সাংসদক কি বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে ডুমা ৰাছিয়াৰ সংসদক ডুমা বুলি কোৱা হয় ঠিক তেনেদৰে ইউনাইটেড কিংডমৰ পাৰ্লিয়ামেণ্টক কংগ্ৰেছ বুলি কোৱা হয় নেক্সট কুৱেশ্যন দ্য ত্ৰিপিটকছ আৰ দ্য চেক্ৰেট বুকছ অফ হুইচ ৰিলিজিয়ন ত্ৰিপিটক কোন ধৰ্মৰ পবিত্ৰ পুথি ইয়াৰ উত্তৰ হৈছে বুদ্ধিজিম ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ পবিত্ৰ পুথি পৰৱৰ্তী আৰু শেষৰটো প্ৰশ্ন হু ৱাজ দ্য গ্ৰীক এম্বেচাডৰ প্ৰেজেণ্ট ইন দ্য কোৰ্ট অফ চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰত উপস্থিত গ্ৰীক ৰাষ্ট্ৰদূত কোন আছিল ইয়াৰ উত্তৰ হৈছে মেগাস্থেনেছ এইকেইটাই আছিল আজিৰ ষ্টেটিক জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন আৰু এনচাৰ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি দিবা আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিবা লগতে আমাৰ টেলিগ্ৰামত জইন হৈ ল'ব পাৰা যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন টেলিগ্ৰামৰ থ্ৰুৱেদি পাই থাকা লগতে ভিডিঅ'ত ব্যৱহাৰ হোৱা PDF আৰু বিভিন্ন ষ্টাডি মেটেৰিয়েলসমূহ আমি টেলিগ্ৰামত দি থাকোঁ গতিকে তোমালোকে টেলিগ্ৰামত জইন হৈ ল'বলৈ নাপাহৰিবা আৰু সকলোলৈকে আহিবলগীয়া পৰীক্ষাৰ বাবে পুনৰ শুভেচ্ছা জনালোঁ